মাজনী ইমান সময় পৰা মাতি আছো কেইবাৰে গানত মজগুল হৈ আছা মৰম লাগিলে মোৰ ছোৱালীজনী নকৈ কাকনো কম তুমি তাইৰ লগত গৈ ইমান বস্তু আনিলা এতিয়া আকৌ শিকিছানে নাই ইউটিউবত ভিডিঅ'বোৰ চাবা কিমান ধুনীয়া ধুনীয়া মেকআপ শিকাই থাকে ইউটিউবত চাই শিকিব পাৰিবা তোমাৰ কাৰণে প্ৰপ'জেল এটা আছিলে এই মানুহে ঘৰে আনিছে খুব ভাল ল'ৰাটো আৰু কথাটো হ'ল এনেকুৱা ল'ৰা পাবলৈ টান আৰু যদি তুমি বুলি কোৱা তেতিয়াহ'লে বহাগত তেওঁলোক আহিব তাত বিয়া নহওঁ বুলি ক'লে হ'বনে কি কথা ক'বলৈ আহিছ ইঞ্জিনিয়াৰ হয় ল'ৰাটো আৰু এনেকুৱা ল'ৰা এবাৰ হাতলৈ অহাৰ পিছত এৰি দিব নোৱাৰি তই বিয়াৰ পিছতো কিবা কৰি থাকিব পাৰিবি তই এইটোত মানা নাই সিহঁতৰ ঘৰতো চাগে আপত্তি নকৰে সেইখিনি কথা পাতি ল'ম আমি তোৰ অন্তৰত কোনোবা আছে যদি ক মনে মনে আকৌ ভাল পাই থাকিলে নহ'ব নহয় সেই ল'ৰাটোৱে বা কি কৰে কি নাই আমিতো জানিব লাগিব তোক মই একো কাম কৰিবলৈ বাধা নিদিওঁ কেতিয়াও তইতো জানই আৰু এইটো কথা তই মই মানিব লাগিব মইতো তাইক খুৱাব পাৰিম তাই মোক কিয় তেনেকৈ ভাবিছে যে এখন ট্ৰেক্টৰে মই খুৱাব তাইক নোৱাৰিম বুলি আৰু কেনেকৈ তাই ভাবিব পাৰিলে যে মই ব্ৰইলাৰ ব্যৱসায় কৰি মই নিজে বেলেগতকৈ চাকৰি কৰা মানুহতকৈ মই ভালকৈ খাই আছোঁ আৰু তাইক মই কি খুৱাব নোৱাৰিম নেকি মইতো এতিয়া বিজনেছ বহাৰ কথা চিন্তা কৰি আছোঁ গাড়ী দুখনো মই বুক কৰি থৈছোঁ এখন বোলো মই ভাড়াত দিম এখন মোৰ নিজৰ ঘৰৰ কাৰণে হ'ব ঘৰৰ কাৰণে কৰিব লগাও মোৰ বহুত আছে এতিয়া এই ছোৱালীজনীয়ে বুজি নাপালে মই কি কৰিম বাৰু মই একো কৰিব নোৱাৰিম বুলি তাই ভাবিয়ে লৈছে নেকি বাৰু তাহাঁতৰ ঘৰতে এবাৰ কওঁগৈ নেকি বৰ বেয়া বিপদত পৰিলোঁ মা কোৱা তোৰ কি হ'ল তই এনেকৈ ঠৰঙা দিলি যে তোকতো মই অথনিৰ পৰা মাতি আছো বোপাই তোৰ কিবা টেনশ্যন হৈছে নেকি নহয় মা তই যে এনেই ভাবি থাক এনেই থকা নাই তোক মই জানো নহয় তই কেনেকৈ থাক কোনটো সময়ত কি কৰ কোনটো সময়ত কি নকৰ কিবা টেনশ্যন হৈছে মোৰ পৰা কথা নুলুকাবি কিন্তু ক কি হৈছে মা মানে মই কৈছো নহয় একো নাই হোৱা বুলি তুমি এতিয়া যোৱাচোন মই কিবা এটা ভাবিবলৈ দিয়া মোৰ ল'ৰাটোৰ কি হ'ল আকৌ বৰ টেনশ্যনত পেলাই দিছ দেই তই দেখিছেনে বন্ধুসকল মই কিমান ডাঙৰ বিপদত পৰিছোঁ ইফালে ঘৰখনৰ টেনশ্যন ইফালে তাইক আকৌ বিয়া দিব ওলাইছে মই কি কৰোঁ বাৰু আপোনালোকে কওকচোন হাই বন্ধুসকল আপোনালোকে বাৰু আমাৰ এপিছ'ডবোৰ চাই কেনেকুৱা পাইছে যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ অতি সোনকালে পায় আজিলৈ আহোঁ বাই বাই